কি কৰি আছ ঐ কেনেকে আছা বহি ও খাই ঐ ও খাই ঐ ও কে সেনেকে আহিছ চখে খাইছিলো মই ও কে বলিব পাৰো হ'ব মোক দে ও পাতোচোন কেনেকে হ কেনেকে আহিছ ঐ মানুহজনে একদম মাৰি ফেলবি ঐ কেনেকে আহিছা দে বাদ দি দে এইগিলান বাদ দি জি দে বচোন ব আৰু কি আহিছা কচোন গো সেনেকে এ কৈ আছো ৰ আগে বহি লম ৰ কেম এনেকে মুখখন মাৰি কৈছো ৰ বহি লম কি বুলি কয় ও কি জানা মোৰ হেৰি কি বুলি কয় কেপিৰ বাকি আছো 10 টকা লাইজো লাগি বাইকখন চলাইছো বাইক চেক চলে না আহিলি আৰু মানে হেৰি বাইক চেক চলে আহিলি আৰু কেপিৰ বাকি 10 টকাই পইচা আকৌ যদি আৰু কিবা হয় এ বহু দে ও পা ইও তোৰ মানুহ ও পাতোচোন পললি হয় কিয়া দিনতে কিবা খাইছা নেকি নো দেই এই ধৰ পাইছো কাকাখন হৰতে গৈছি কথাই এই চিয়াৰখন কৈছো তহঁতৰ মানুহজন ফালতু দে কিবা দেই মানুহ বহিব শান্তি দে পাতি না বচোন তোৰ অলপ কথা আছে দে দুখ পাইছা নেকি কিন্তু দে ব এই গাঁৱতো জাকে দিলো অলপ এই বাদ দি দে তোৰ খবৰ চবৰ কেনাই অ বাকী ঘৰত দি ভালে আছে না ভিডিঅ' দিলো ভিডিঅ'টো হয়তো আপোনালোকৰ ভাল লগা নাই চাই আৰু আমিও গম পাইছোঁ ইমান এটা ভাল হোৱা নাই আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰি আমাক জনাব ভিডিঅ'টো ভাল লাগিলে নাই শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকলৈ আৰু আমি ইয়াতকৈ ভাল ভিডিঅ' দিম বুলি জমনি ভিডিঅ' দিম বুলি আমি আপোনালোকক ভাবিছোঁ সেয়ে আপোনালোকে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আজিলৈ এইখিনিয়ে